হেল্ল' গাইজ, কি খবৰ? আশা কৰিছোঁ সকলো ভালে আছে। আপোনালোকক চুমি জোনাক চেনেললৈ স্বাগতম জনাইছোঁ। আকৌ মই আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। মানে আজি মোৰ মা ঘৰত আজি জেঠাইহঁত আহিব, গতিকে জেঠাইহঁত মানে আঠমঙলা খাবলৈ আহিব। মানে মোৰ দাদাই মানে জেঠাইহঁতৰ মানে দাদাই মানে বিয়া পাতিছিলে জাজৰিৰ পৰা, গতিকে মানে আমাৰ বৌজনী মানে টেকেলিটো আমাৰ মায়ে ধৰিছিলে। গতিকে মানে মাহীয়েক যেতিয়া মাকৰ তুল্য নিচিনা, গতিকে আমাৰ ঘৰতে মানে আজি আঠমঙলা পাতিছে। গতিকে জেঠাইহঁতৰ বহুত আহিব আমাৰ ঘৰলৈ। গতিকে আঠমঙলাত কি কি খুৱায়, কেনেকৈ কি কৰে, গতিকে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ। গতিকে আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু এয়া আলহী আহিবৰ বাবে মাছ লৈছে বেপাৰীৰ পৰা। এয়া মাছ বাচি আছে বেপাৰীজনে। আনফালে এয়া ডিম আলু ঠিক কৰি থৈছে, আৰু এইফালে অৱশেষত মাছ বাচি হৈ গ'ল টোটেলি। তাৰপিছত এয়া মাংস, মানে যিহেতু আঠমঙলা আঠবিধ হ'ব লাগিব। তাৰপিছত এয়া ছাগলী মাংস, এইপিনে পাৰ এযোৰ আনি থৈছে। আজি পাৰযোৰ কি হয় আৰু ঠিক নাই আৰু দেই, ইমান দিনে পুহিলে আজি শেষ আৰু পাৰযোৰ। তাৰপিছত অৱশেষত আমাৰ জেঠাইহঁত আহি পাই গ'ল। এয়া গাড়ীৰ পৰা নামিছে আমাৰ নকইনা, মোৰ নতুন বৌ। আনফালে এয়া জেঠু আহিছে, সেয়া সৰু দাদা। তাৰপিছত লাহে ধীৰে মোৰ জেঠাই এজনী নামিব গাড়ীৰ পৰা। এয়া আমাৰ সৰু দাদা আৰু জেঠাই। এয়া মোৰ জেঠাই মৰম লগা দেই, মোক বহুত মৰম কৰে মোক জেঠায়ে। তাৰপিছত এতিয়া এয়া জেঠুৱে ভাত খাইছে, এইপিনে জেঠাই সকলোৰে বাবে ভাত আঞ্জা বিলাইছে। তাৰপিছত মানে সকলোৱে খাব আৰু, বেছি মানুহ নহয়, কমকৈ আমাৰ পৰিয়ালে আৰু মানে এয়া টোটেলি জেঠাই কমপ্লিট বোলে। এইপিনে আমাৰ নকইনাই আৰু সৰু দাদাই, এইপিনে জেঠাই বহি পেলাই ইয়াত ধুনীয়াকৈ ভাত খাইছে। মানে আঠমঙলা খাইছে, 8 বিধ হৈছে নে নাজানো দেই, কিন্তু খাইছে আৰু ধুনীয়াকৈ জুতি লগাই। তাৰপিছত এইয়া আমাৰ সম্পূৰ্ণ ভাতখিনি এয়া দেখিছে, এইপিনে জেঠাই এয়া ভগাইতে আছে। তাৰপিছত জেঠাই ক'লে মোকো ভিডিঅ' কৰিবা দেই মাইনা, সেইকাৰণে আৰু মই জেঠাইকো উঠাই দিছোঁ আৰু সৰু সুৰাকৈ। সেইপিনে খাইছে, আপোনালোকে দেখিছেই। মানে এনেকুৱাই মানে ভাল লাগে ন আলহী, আৰু নিজৰ মানুহ বুলি ক'লেতো সকলোৱে মনবোৰ ভাল লাগে। আৰু আপোন মানুহবোৰ যেতিয়া ওচৰ চাপে, যেতিয়া দূৰৰ পৰা আহি পেলাই ওচৰ চাপে, তেতিয়া খুব ভাল লাগে মিতিৰৰ মানুহবোৰ একেলগ হ'লে। আৰু এটাতো নিয়ম আছে ন প্ৰেজেণ্ট দিয়া, গতিকে এইযোৰ আমাৰ নকইনাৰ বাবে আনিছে। তাৰপিছত এই ৰঙাযোৰ আনিছে মোৰ ডাঙৰ বৌৰ বাবে, আৰু আমাৰ জেঠাইৰ বাবে আনিছে এইযোৰ। আৰু সৰু দাদাকনো কি দিব, বিহুৱান বুলি এইখন গামোচা দিব, ধুনীয়া ফুলৰ গামোচা। তাৰপিছত জেঠুক দিব গামোচা আৰু ধুতি, আৰু তাৰপিছত ড্ৰাইভাৰজনক দিব এখন বিহুৱান বুলি গামোচা। গতিকে আমাৰ এয়া এটা পৰম্পৰা আছে, এটা মানদান দিয়া। গতিকে আঠমঙলা খাবলৈ আহিছে, নতুন বোৱাৰী লৈ আমাৰ ঘৰলৈ আহিছে। অৱশেষত আমাৰ এয়া জেঠাইহঁত ঘৰলৈ যাবলৈ ওলালে। মানে জেঠাইহঁত হৈ গ'ল মানে, আৰু বেছি টাইম নাথাকিলে, যিহেতু বহুত মানুহৰ ঘৰত সোমাবগৈ, মানে মিতিৰৰ মানুহৰ ঘৰত সোমাবগৈ। গতিকে মানে আমাৰ ঘৰত ভাত সাজ খালে, আৰু খাই লৈ পেলাই যাবলৈ ওলালে। আজিলৈ ইমানেই আছিলে ভিডিঅ'টো, ভাল লাগিলে সকলোকে লগ পাই পেলাই, বহুত ফূৰ্তি কৰিলোঁ, বহুত ভাল লাগিলে। সম্পূৰ্ণ ভিডিঅ' দিব নোৱাৰিলোঁ, মই মাজে মাজেহে অকণমান টাইম উলিয়াই পেলাই আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ। সম্পূৰ্ণ ভিডিঅ' বনাব গ'লে মই মাক সহায় কৰা নহ'ব, গতিকে আজিলৈ বাই বাই, ইমানেই।